शिवसागर बिधानसभानि एमएलए उकिल गगैया जनायाव नुजाथिफैदों। धेमाजि जिल्ला जनाय मुखमानि लांगोनायाव दिनै शिवसागरनि एमएलए उकिल गगैया नुजाथिफैना मोनसे धरना हाबाफारियाव बाहागो लायो। बे धरना हाबाफारियाव माखासे आसामाव गोदानै लाबोनाय आसाम केटल प्रिजार्भेशन एक्ट 2021 बे आयेनखौ सरकारा बोखांना लाफिननांगौ होनना हौसिख्रावो। बे आयेन बायदियै मोसौ जायै सुबुंफोरनि जायगायाव मोसौ फाननो मोना आरो सत्र मन्दिरनि 5 किल'मिटारसो जानथायाव जानो नांगोन आरो गोबांथार बाथ्राखौ आसाम सरकारा बे एक्टखौ बन्द खालामनांगौ होनना सरकारनिसिम दाबि दैखांदों। बे हाबाफारियाव गोबां आफादफोरा बाहागो लादों होननानै खौरांगिरिनि सिगाङाव फोरमायदों बड'लेण्ड बुब्लिनि खौरांगिरि गौतम बसुमतारीनि हेफाजाबजों मिथिना लानि। আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰে এখন অত্যন্ত সাম্প্ৰদায়িক আৰু সমগ্ৰ অসমীয়া জাতিৰ কাৰণে ক্ষতিকাৰক এখন আইন আনিছে, যি আইনখনক দ্য আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 বুলি কোৱা হয়। এইখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত যিমানবিলাক গো সুৰক্ষা আইন আছে তাৰ ভিতৰত আটাইতকৈ কঠোৰতম আইন, আৰু এই আইনখনৰ জৰিয়তে অসমীয়া জাতিৰ অৰ্থনৈতিক কঁকাল ভাঙি দিব খোজা হৈছে। বিজেপি আৰু RSSে কেইটামান ধৰ্মীয় সম্প্ৰদায়ক ক্ষতি কৰিবৰ কাৰণে, তেওঁলোকৰ খাদ্যাভ্যাসৰ ওপৰত প্ৰভাৱ পেলাবৰ কাৰণে, তেওঁলোকৰ খাদ্য বন্ধ কৰিবৰ কাৰণে যদিও এই আইনখন আনিছে, কিন্তু এই আইনখনৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব আমাৰ থলুৱা কৃষক জনগণ, বিশেষকৈ মিচিংসকল, বড়োসকল আৰু অন্যান্য আমাৰ গাঁৱৰ যিসকল খিলঞ্জীয়া খেতিয়ক আছে, সেই খিলঞ্জীয়া খেতিয়কসকলৰ পশুপালন আৰু তেওঁলোকৰ কৃষি এই দুইটা ক্ষেত্ৰতে সাংঘাতিক ধৰণৰ বিপদত পৰিব। আৰু সেইকাৰণে আজি প্ৰথমবাৰৰ কাৰণে এই গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমি সমগ্ৰ অসমজুৰি যি আন্দোলন আৰম্ভ কৰিব খুজিছোঁ তাৰ আৰম্ভণি কৰিব খুজিছোঁ জোনাইত। আপোনালোকে সকলোৱে জানে যে অসমৰ ভিতৰত আটাইতকৈ বেছি গৰু পোহা যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকৰ ভিতৰত জোনাই এখন। জোনাই, ধেমাজি, লখিমপুৰ, আপোনাৰ শদিয়া, দধিয়ালাইকা এই অঞ্চলবিলাকত ব্যাপক ৰূপত গৰু পোহা হয়। প্ৰত্যেকখন ঘৰে ঘৰে গৰু আছে, গৰু পালন কৰা হয়, গাখীৰৰ কাৰণেও পালন কৰা হয়, গৰু খুঁটি আছে। গতিকে ব্যাপক ৰূপত ইয়াত অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাই আছে গৰুৱে। কিন্তু এই আটাইবিলাক কথালৈ নাচাই কেৱল কেইটামান ধৰ্মীয় সম্প্ৰদায়ক ক্ষতি কৰিবলৈ গৈ RSS আৰু বিজেপিয়ে সাম্প্ৰদায়িক মনোভাৱেৰে এনেকৈ গো আইন আনি, গো সুৰক্ষা আইন আনি আমাৰ থলুৱা কৃষকসকলক ধ্বংস কৰিব খুজিছে। সেইবাবে আজি আমি ইয়াৰ থলুৱা গোপালকসকলৰ উদ্যোগত আৰু ৰাইজৰ দল তথা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত আমি এই কাৰ্যসূচী আজি আৰম্ভ কৰিছোঁ। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।